হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, বহুত দিন ভিডিঅ' দিব পৰা নাই, গতিকে ক্ষমা কৰিব। বানপানীৰ কাৰণে লগতে ঘৰ বহুত ক্ষতি হ'ল, গতিকে এইবিলাক কৰি থাকোঁতে বহুত দিন ভিডিঅ' দিব পৰা নাই। আজি বন্ধুসকল বহুত দিনৰ মূৰত আহিছোঁ, বানপানীও চাব আহিছোঁ, লগতে কিমান শুকাইছে আৰু লগতে মোৰ মানে টমটমখন এইখন দেখিছে, এইখন টমটমখন মোৰে হয়। এইখন অকণ বেমাৰ এটা হৈ আছে, এইখন মানে চকাটোৰ অকণ গণ্ডগোল হৈ আছে। এইখন গাড়ীখন মই ভাল কৰিবলৈ আনিছোঁ। এইখিনি কাকতি গাঁও বুলি কয়, তাতে মেকানিকৰ দোকান আছে, তাতে আমি ভাল কৰিম। আৰু বৰ্তমান ইয়াত দেখিছে বন্ধুসকল, ইয়াত চবে দলং হয় গোটেই পানী হৈ গৈছিলে, গোটেই পথাৰতে গোটেইখিনি পানী হৈ গৈছিলে বৰ্তমান। গতিকে এইফালে মানে পানী শুকাই গৈছে এতিয়া, আৰু এইফালে পথাৰ যিমান আছে গোটেইখিনি পানী হৈ গৈছিলে, পানী চানী চব শুকাই গৈছে। আৰু এতিয়া পানী বৰ্তমান শুকালে আৰু পানী নাই এতিয়া। আৰু এতিয়া গাড়ীখন লৈ যাওঁ, গাড়ীখন কি বেমাৰ ওলায় চাই লওঁ, তাৰপিছতে আকৌ আপোনালোকক মই ভিডিঅ' বনাই দেখাম কি হৈছে। আৰু এতিয়া যাওঁতে মই ভিডিঅ' বনাই যাম, ক'ত ক'ত কেনেকৈ পানী শুকাইছে আপোনালোকে চাই যাব বন্ধুসকল। আৰু ভিডিঅ'টো বহুত দিন দিব পৰা নাই, গতিকে বেয়া নাপাব। আৰু চেনেলটো যদি কোনোবা নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো চাই থাকক বন্ধুসকল, ধন্যবাদ। গতিকে বন্ধুসকল বলক, পানী কিমান শুকাইছে টমটমত মই উঠি ল'লোঁ এতিয়া, আৰু মোৰ লগৰ এজনে লগৰজনে মোৰ চলাই আছে। আমি দুইজনে চলাওঁ গাড়ীখন, কেতিয়াবা সিও চলায়, কেতিয়াবা ময়ো চলাওঁ, দুইজন বন্ধু আমি। আৰু এতিয়া গাড়ীত উঠিলোঁ, গৈ আছিলোঁ। এতিয়া এই গেৰেজ পাই গ'লোহি, গেৰেজ পাই মানে গাড়ীখন খুলিলে, গাড়ী আছে দেখিছে, চকা চব খোলা হৈ আছে। আৰু যিটো স্পেয়াৰ চকা আছিলে সেইটো চকাটো চেঞ্জ কৰিলোঁ। আৰু হাৱাটো বহুত কম হৈ আছে, গতিকে হাৱাটো চেঞ্জ কৰিবৰ কাৰণে, হাৱাটো লগাবৰ কাৰণে আমাৰ লগৰজন মানে হাৱা ভৰাব গৈছে। আৰু এতিয়া বৰ্তমান বেমাৰ মানে চকাটো বুলি ভাবি আছোঁ, আৰু বেলেগ কিবা প্ৰব্লেম ওলাব পাৰে, গতিকে চাই আছোঁ। গতিকে আৰু কি বেমাৰ ওলাই চাই লওঁ, ভালকৈ ভাবছোঁ। মই আপোনালোকক আকৌ দেখুৱাম ভিডিঅ'টো বন্ধুসকল, গতিকে ভিডিঅ'টো চাই থাকক। হেল্ল' বন্ধুসকল, এতিয়া আমি মেকানিকৰ তাত যিখিনি কাম কৰিব লগা আছিল কৰিলোঁ কামখিনি। আৰু বেমাৰ ওলাইছিলে কেইটামান, বেমাৰখিনি ভাল কৰিলোঁ। মই এতিয়া সেইখিনি বুজাই ক'ব নোৱাৰিম। আৰু চকাৰ বিশেষকৈ চকাৰ প্ৰব্লেমটো বেছি হৈছিলে, গোটেইখিনি ভাল কৰিলোঁ। ভাল কৰি পেলাই এতিয়া মোৰ গাড়ীখনত মানে যিটো স্পেয়াৰ টায়াৰ আছে সেইটো লগাই দিলোঁ, তাতে মানে হাৱাটো কম আছে। গতিকে মই লগৰ এজনৰ গাড়ীত আহি আছোঁ এতিয়া বৰ্তমান, মোৰ গাড়ীখন পিছত আহি আছে, লগৰজনে চলাই আহি আছে। গতিকে বন্ধুসকল, বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ, আজি গাড়ীখনৰ ওপৰতে ভিডিঅ'টো বনালোঁ। গতিকে ভিডিঅ'টো চাব আপোনালোকে, আৰু চেনেলটো যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে চেনেলটো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধুসকল। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ, আকৌ নেক্সট ভিডিঅ' এটা পাবলৈ আশাৰে, ধন্যবাদ।